নমস্কাৰ সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা থাকিল লগতে মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি যিহেতু 31 ডিচেম্বৰ তাৰ কাৰণে মই কি বনালো আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ হয়তো আপোনালোকে ভাল পাব বুলি আশা থাকিল আপোনালোকে ইতিমধ্যে দেখিছে মই পাচলিখিনি অলৰেডি কাটি লৈছোঁ লগতে আমাক ধনিয়াও লাগিব এতিয়া মই কেৰাহীত অলপ তেল দিম এইখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত পিয়াজ দি দিম লগতে নহৰু কেইফুটামানো লগতে দি দিম মই পিয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত আমি দিম আলু গুটি লগতে গাজৰ ব্ৰকলি আৰু মটৰ কেইটাও দি দিম আৰু মই ইয়াত দিম অলপ নিমখ হালধি আৰু জিৰা গুড়ি এতিয়া মই জলকীয়া কেইটা দি দিছোঁ আৰু মই মাংসখিনি ইতিমধ্যে মেৰিনেট কৰি থৈছোঁ আদা নহৰুৰ লগতে নিমখ হালধি দি পিনি মই এইখিনি মেৰিনেট কৰি ৰাখিছোঁ অলপ সময়ৰ কাৰণে ৰাখি থ'ব পাৰে এনেকৈ তাৰপিছত মই বিলাহীখিনি এনেদৰে পেষ্ট বনাই লৈছোঁ লগতে আদা নহৰুখিনি এনেকৈ কৰি লৈছোঁ আৰু পিঁয়াজখিনিও লগতে মই কাটি লৈছোঁ কেৰাহীত অলপ তেল দি আমি অলপ গৰম হ'বলৈ দিম যাতে আমি তাৰপিছত আমি পিঁয়াজ লগতে তেজপাত এটাও দি দিম আৰু আমাৰ ভাজিখিনি ইতিমধ্যে হৈ গ'ল আৰু এয়া মই মাংসখিনি দি দিছোঁ যোনখিনি মেৰিনেট কৰি থৈছিলোঁ এতিয়া আমি দিম অলপ ইয়াত হালধি দিম লগতে জিৰা গুড়ি আৰু নিমখ অকণমান দি ভালদৰে অলপ সময় ফ্ৰাই হ'বলৈ দিম দুফালে পূৰা মাইকৰ শব্দবোৰ আহি আছে আপোনালোকে শুনিবলৈ পাইছেই চাগে তাৰপিছত মই পেষ্ট বনাই থোৱা বিলাহীখিনি সেইখিনি ভালদৰে এতিয়া মই অলপ ঘিউ দি পিনি ভালদৰে ফ্ৰাই কৰিম আপোনালোকে দেখিবলৈ পাইছে এইখিনি ফ্ৰাই হৈ গ'ল ইতিমধ্যে তাৰপিছত মাংসখিনিত আলুখিনি দি পিনি মই এনেকৈ আকৌ ভালদৰে ভাজি লৈছোঁ ৰঙচুৱা হোৱালৈকে ভাজিব পাৰে আলুখিনি অলপ সিজালৈকে আপোনালোকে ভাজি থাকিব তাৰপিছত অলপ পানী দি পিনি মই মাংসখিনি বিলাহীখিনিও দি দিছোঁ এতিয়া মই অলপ পানী দি পিনি ভালদৰে সিজিবলৈ দিছোঁ আৰু ইয়াত লগতে মই এতিয়া ধনিয়া পাত কেইটামান দি পিনি তাৰ ভালদৰে সোৱাদটো আহিবৰ কাৰণে ধনিয়া পাতো দিছোঁ আৰু এতিয়া মোৰ ইতিমধ্যে মাংসখিনিও হৈ গৈছে মাতটো পূৰা মোৰ ভাগি ওলাইছে কাৰণ ইতিমধ্যে মোৰ চৰ্দি লাগি আছে সেইকাৰণে মাতটো ভগা আহিছে আৰু আমাৰ মাংসখিনি ইতিমধ্যে হৈ গৈছে আৰু লগতে জুই সেক ল'বলৈ আহিলোঁ আৰু জুই সেক লৈ ভাতখিনি জুই লগতে খাবলৈ ওলাইছোঁ যিহেতু 31 ডিচেম্বৰ আজি মায়ে উলিয়াই আছে মই বনালোঁ মাংস ভাত আৰু এয়া আৰু আমি খাব লৈছোঁ দুইজনী লগ লাগি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব আৰু সকলোলৈকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা থাকিল নমস্কাৰ